নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মই অনুপমে আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এছিয়া কাপৰ মহাৰণ অনুষ্ঠিত হ'বলৈ গৈ আছে অহা ২৭ আগষ্টৰ পৰা ১১ ছেপ্টেম্বৰলৈকে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে এছিয়া কাপৰ খেলসমূহ কেনেকৈ চাব পাৰিব, অৰ্থাৎ এছিয়া কাপৰ খেলসমূহ কোনটো টিভি চেনেলত সম্প্ৰচাৰিত হ'ব, লগতে আপোনালোকে মোবাইলত কোনটো এপ্লিকেশ্যনৰ সহায়ত খেলসমূহ চাব পাৰিব, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰিবৰ বাবে লগতে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যদি এছিয়া কাপৰ খেলসমূহ টিভিত চাব বিচাৰিছে, অৰ্থাৎ টেলিভিশ্যনত চাব বিচাৰিছে, তেনেহ'লে ষ্টাৰ স্পৰ্ট 1 HD চেনেলত ইংলিছ কমেণ্ট্ৰিৰ সহায়ত খেলসমূহ চাব পাৰিব। যদি আপোনালোকে হিন্দী কমেণ্ট্ৰিত খেলসমূহ চাব বিচাৰিছে, তেনেহ'লে ষ্টাৰ স্পৰ্ট 1 হিন্দী চেনেলত আপোনালোকে এছিয়া কাপৰ খেলসমূহ চাব পাৰিব। আৰু যিসকলে মোবাইলত এছিয়া কাপৰ খেলসমূহ চাব বিচাৰিছে, তেওঁলোকে হটষ্টাৰত খেলসমূহ চাব পাৰিব। আৰু এছিয়া কাপৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব অহা ২৭ আগষ্ট তাৰিখে, আৰু ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন অনুষ্ঠিত হ'ব ২৮ আগষ্ট তাৰিখে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।